নমস্কাৰ সকলোকে ডিপ ইনফৰমেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি মই LP আৰু UP টেটৰ শিক্ষকৰ যোগ্যতা পৰীক্ষা 2021 বৰ্ষৰ বাবে কিছুমান বচা 20টা প্ৰশ্ন মই আজি আলোচনা কৰিম। চ' ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। নম্বৰ 1, অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো হ'ল অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো হ'ল ডিগবৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিগবৈ। ডিগবৈ হৈছে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ। নম্বৰ 2, দেহত আইৰণৰ অভাৱত হোৱা ৰোগবিধৰ নাম কি? দেহত আইৰণৰ অভাৱত হোৱা ৰোগবিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব এনিমিয়া। নম্বৰ 3, আয়ডিনৰ অভাৱত কি ৰোগ হয়? নম্বৰ 3, আয়ডিনৰ অভাৱত কি ৰোগ হয়? ইয়াৰ উত্তৰটো হ'ব গৰল। গৰল ৰোগ আয়ডিনৰ অভাৱত হয়। নেক্সট, কোনবিধ কয়লা সৰ্বোত্তম? কোনবিধ কয়লা সৰ্বোত্তম? ইয়াৰ উত্তৰটো হ'ব এন্থ্ৰচাইট। এন্থ্ৰচাইট হৈছে সৰ্বোত্তম কয়লা। নেক্সট, কোনবিধ লৱণৰ বাবে সাগৰৰ পানী অধিক লুণীয়া হয়? কোনবিধ লৱণৰ বাবে সাগৰৰ পানী অধিক লুণীয়া হয়? ইয়াৰ উত্তৰটো হ'ব ছ'ডিয়াম ক্ল'ৰাইড, NaCl, ছ'ডিয়াম ক্ল'ৰাইড। ছ'ডিয়াম ক্ল'ৰাইডৰ কাৰণে সাগৰৰ পানী অধিক লুণীয়া হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, গৰু, ছাগলী, হাতী আদি তৃণভোজী প্ৰাণীবোৰ কোনটো পুষ্টিক স্তৰৰ অন্তৰ্গত? গৰু, ছাগলী, হাতী আদি তৃণভোজী প্ৰাণীবোৰ কোনটো পুষ্টিক স্তৰৰ অন্তৰ্গত? ইয়াৰ উত্তৰটো হ'ব দ্বিতীয়। নেক্সট, পৰিস্থিতিতন্ত্ৰ নামটো কোনে আগবঢ়াইছিল? ইয়াৰ উত্তৰটো হ'ব A.G. টেনছলে। নেক্সট, ভাৰতৰ কোনখন তৈলক্ষেত্ৰত খাৰুৱা তেলৰ ভাণ্ডাৰ সৰ্ববৃহৎ? ভাৰতৰ কোনখন তৈলক্ষেত্ৰত খাৰুৱা তেলৰ ভাণ্ডাৰ সৰ্ববৃহৎ? ইয়াৰ উত্তৰটো হ'ব বম্বে হাই। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, নদীৰে বৈ যোৱা পানীক কি ধৰণৰ পানী বোলা হয়? নদীৰে বৈ যোৱা পানীক কি ধৰণৰ পানী বোলা হয়? ইয়াৰ উত্তৰটো হ'ব প্ৰবাহমান জলজ। যাক ইংৰাজীত কোৱা হয় লটিক। নদীৰে বৈ যোৱা পানীক কি ধৰণৰ পানী বোলা হয়? উত্তৰ প্ৰবাহমান জলজ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, কি ধৰণৰ প্ৰাণী সংৰক্ষণ কৰা উচিত? কি ধৰণৰ প্ৰাণী সংৰক্ষণ কৰা উচিত? ইয়াৰ উত্তৰটো হ'ব অৱলুপ্ত হৈ যাব ধৰা প্ৰাণী। অৱলুপ্ত হৈ যোৱা বা হৈ যাব ধৰা প্ৰাণী। নেক্সট, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে কৰবেট। নম্বৰ 12, উত্তৰ পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায় উদ্ভিদ হৈছে কলচী উদ্ভিদ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, সৰ্পগন্ধা হ'ল এবিধ বনৌষধি। নেক্সট, মৰিচাছ দ্বীপত এসময়ত সততে দেখা পোৱা ড'ডো চৰাই এতিয়া লুপ্ত প্ৰজাতি। নেক্সট হ'ল, জাপানত হোৱা মিনামাটা ৰোগৰ প্ৰধান কাৰণ আছিল জলপ্ৰদূষণ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন? ভাৰতত সেউজ বিপ্লৱৰ পিতৃ হ'ল ডক্টৰ এম এছ স্বামীনাথন।
ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভূপাল গেছ দুৰ্ঘটনা কেতিয়া ঘটিছিল ভূপাল গেছ দুৰ্ঘটনা কেতিয়া ঘটিছিল 1984 2 ডিচেম্বৰ 1984 চনৰ 2 ডিচেম্বৰত ভূপালৰ গেছ দুৰ্ঘটনা সংঘটিত হৈছিল 18 নম্বৰ হ'ল মিনামাতা ৰোগৰ প্ৰধান কাৰণ হ'ল পাৰা হৈছে মিনামাতা ৰোগৰ প্ৰধান কাৰণ নেক্সট এল নেনো কি এল নেনো হৈছে গৰম পানীৰ সাগৰীয় সোঁত বা ঢৌ সাগৰীয় সোঁত বা ঢৌ গৰম পানীৰ সাগৰীয় সোঁত বা ঢৌ নেক্সট কোনবিধ ভাইৰাছৰ কাৰণে বাৰ্ড ফ্লু হয় ইয়াৰ উত্তৰটো হ'ব H1N1 ভাইৰাছৰ কাৰণে বাৰ্ড ফ্লু হয় অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ